সকলোৱে নিজৰ বাইবেল আনিছেনে? আহক আমি বাক্য গ্ৰহণ কৰাৰ আগতে নিজৰ তৰালখন উঠাও। বাক্যখন আমাৰ তৰাল হয়। সকলোৱে উঠাই দিয়কচোন নিজৰ ধুনীয়া তৰালখন। যোনটো সৈনিকৰ তৰাল নাই সি যুদ্ধত কিন্তু দুখ পাব পাৰে দেই। সেইকাৰণে তৰালখন আনিব। প্ৰেইজ দ্য লৰ্ড। যাৰ নাই প্লিজ আমাৰ লগত কথা পাতিব, আমি আপোনাক উপহাৰৰ ৰূপতো দিবলৈ বিচাৰিম। আমি শিকি আছোঁ আমাৰ যীশুখ্ৰীষ্ট আমাৰ কাৰণে কি হয়, কোন হয়। আমি আৰম্ভণি কৰিছিলোঁ যে যীশুখ্ৰীষ্ট ঈশ্বৰৰ বাক্য হয়, যীশুখ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ হয়। তাৰপিছত যোৱা সপ্তাহত আমি শিকিলোঁ কেনেকৈ যীশুখ্ৰীষ্ট ঈশ্বৰৰ মেৰ হয়। মনত আছেনে যে যীশুখ্ৰীষ্ট ঈশ্বৰৰ মেৰৰ ৰূপত আহিলে আৰু এতিয়া সেই বলিদানৰ তেজটোৰ দ্বাৰা আমি দণ্ডৰ পৰা সুৰক্ষিত। আমি আৰু এতিয়া নৰকত কেতিয়াও যাব নালাগে। আমি ঈশ্বৰক এতিয়া বিচাৰকৰ ৰূপত কেতিয়াও লগ পাব নালাগে। আমি সুৰক্ষিত, পাপৰ দণ্ডৰ পৰা সুৰক্ষিত, বেমাৰৰ পৰা সুৰক্ষিত, অকাল মৃত্যুৰ পৰা সুৰক্ষিত। আমেন। যোনবোৰ প্ৰমাণ বা যোনবোৰ ফল আমি পাপৰ কাৰণে পাইছিলোঁ সেই সকলো পাপবোৰৰ পৰাও ফলবোৰৰ পৰাও যীশুখ্ৰীষ্টই আমাক মুক্ত কৰি দিলে। আমেন। চ' কেৱল দণ্ড নহয়, কিন্তু এই পৃথিৱীখনতো আপুনি এটা ভাল জীৱন যাপন কৰিব। আমেন। য'ত আপোনাৰ শৰীৰত বেমাৰ হ'ব নালাগে, য'ত আপোনাৰ অকাল মৃত্যু হ'ব নালাগে। কেলে? কাৰণ গোটেই পাপৰ দণ্ড সম্পূৰ্ণৰূপে আমাৰ ত্ৰাণকৰ্তা যীশুৱে ঈশ্বৰৰ মেৰৰ ৰূপত নিজৰ শৰীৰত ল'লে। আমেন। কিন্তু যীশুখ্ৰীষ্ট কেৱল বলিদান নহয়, আজি আমি শিকিবলৈ গৈ আছোঁ কেনেকৈ যীশুখ্ৰীষ্ট আমাৰ প্ৰকৃত মহাপুৰোহিত হয়। কেনেকৈ তেওঁ আমাৰ পুৰোহিত হয়। যীশু আমাৰ পুৰোহিত হোৱা মানেটো কি, সেইটো আমি আজি শিকিবলৈ গৈ আছোঁ। আমেন। শিকিব বিচাৰিছেনে? জানেনে? শুনিছে যে যীশু আমাৰ পুৰোহিত হয়? ইয়াৰ অৰ্থটো কি, মানেটো কি যে যীশু আমাৰ পুৰোহিত? এইটো জানিবলৈ প্ৰথম আমি পুৰণা নিয়মলৈ অকণমান যাব লাগিব। পুৰণা নিয়মত আমি যি বস্তু দেখোঁ সেইটো সদায় এটা ছাঁ হয়, এইটো এটা শ্বেডো হয় আহিবলগীয়া যীশুখ্ৰীষ্টৰ সেই সময়খিনিৰ। চ' পুৰণা নিয়মত যি যি বস্তু দেখা পায় সেইটোৱে আমাক দিহা দেখায় যীশুৰ ফালে। আমেন। চ' পুৰণা নিয়মত আমি দেখা পাওঁ যে কাৰণ মানৱ জাতি পাপত আছিলে, বা যোনে এতিয়া যীশুত নাই তেওঁলোক এতিয়াও পাপতে আছে বাৰু, কিন্তু মানৱ জাতি পাপত আছিলে কাৰণে আমাৰ আৰু ঈশ্বৰৰ মাজত দূৰত্ব আছিল, হয়নে? কাৰণ ঈশ্বৰ পবিত্ৰ ঈশ্বৰ হয়, তেওঁৰ কোনো খুঁত নাই, কোনো পাপ নাই। চ' আমি পাপীৰ ৰূপত সহজেৰে তেখেতক এনেকৈ ঢুকি পাব নোৱাৰোঁ। আজি যেনেকৈ আপোনালোকে ইমান ধুনীয়াকৈ নিৰ্ভয় হৈ পেলাই গাইছে, মই অনাথ নহয় কাৰণ ঈশ্বৰ মোৰ দেউতা, সেইটো পুৰণা নিয়মত আপুনি কেতিয়াও গাব নোৱাৰিলেহেঁতেন। কাৰণ ঈশ্বৰ আপোনাৰ দেউতা কোনো পধ্যে হ'ব নোৱাৰে। ঈশ্বৰ মহান ঈশ্বৰ, পবিত্ৰ ঈশ্বৰ, আৰু আমি তেওঁৰ দাস বা তেওঁৰ কৰ্মচাৰী হ'ব পাৰোঁ, কিন্তু তেওঁৰ পুত্ৰ পুত্ৰী বুলি আমি পুৰণা নিয়মত কেতিয়াও নিজৰ পৰিচয়টো দিব পৰা নাছিলোঁ। তে আগতে কি আছিল? পুৰণা নিয়মত যীশু অহাৰ আগতে আমি ঈশ্বৰক ঢুকি পাবলৈ দুটা উপায় আছে। ঈশ্বৰলৈ যদি আপুনি যাবলৈ বিচাৰে, আপুনি যদি ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰে, এনেই আপুনি অভংগ হৈ পেলাই যাব নোৱাৰে আৰু কয় ঈশ্বৰ মোক আশীৰ্বাদ দিয়া। ঈশ্বৰে কেতিয়াও নুশুনে এইটো প্ৰাৰ্থনা। কিয়? কাৰণ আমি পাপত আছিলোঁ। ঈশ্বৰৰ ওচৰতো যাব নোৱাৰে। আপুনি যদি যাত্ৰা পুস্তক পঢ়ে তাতে ঈশ্বৰে ইমান স্পষ্ট ৰূপত বুজাইছে যে যদি ঈশ্বৰৰ উপস্থিতিৰ পৰ্বতখনত কোনোবা যায় তাতে মৰি থাকিব। কাৰণ ঈশ্বৰ ইমান পবিত্ৰ আৰু আমি ইমান অপবিত্ৰ আছিলোঁ যে ঈশ্বৰৰ উপস্থিতিত আমি যাবই নোৱাৰোঁ। তে ঈশ্বৰৰ উপস্থিতি ঢুকি পাবলৈ পুৰণা নিয়মত এটাই উপায় আছিলে। নম্বৰ 1 হ'ল বলিদান। বলিদান দি থাকিব লাগিব। আপুনি জন্তুৰ বলিদান দি থাকিব লাগিব। বছৰত এবাৰ আপুনি জন্তুৰ বলিদান দি থাকিব লাগিব। আৰু সেই বলিদানটোৰ দ্বাৰা আপুনি এটা নিখুঁত জন্তু আনক, নিখুঁত জন্তুটোৰ পবিত্ৰতাটো আপোনাৰ তালৈ আহি যাব। মই মনত আছেনে যোৱা সপ্তাহ শিকাইছিলোঁ কেনেকৈ জন্তু এটা আনিব আপুনি? ধৰক আমি পাপ কৰিছোঁ, পুৰণা নিয়মৰ কথা কৈ আছোঁ দেই, এইটো এতিয়া নহয় আৰু যীশুৰ পাছত এইটো আৰু নালাগে আমাক। আমেন। কিন্তু এইটো পুৰণা নিয়ম। পুৰণা নিয়মত কি আছিলে? জন্তু এটা আনক, জন্তুটোৰ ওপৰত আপুনি হাত দিব, তাৰপিছত আপোনাৰ পাপবোৰ জন্তুটোৰ ওপৰত যাব আৰু জন্তুটোৰ নিখুঁত চৰিত্ৰ, তাৰ যোনটো পবিত্ৰতা আপোনাৰ ওপৰত আহি যাব। সেই ধাৰ্মিকতাটো আপুনি পাই যাব। ত' জন্তুটোৱে আপোনাৰ স্থান লৈ ল'লে, তাৰ তেজৰ বলি দিয়া গ'ল, ঠিক আছে? আৰু তাৰ পাছত ঈশ্বৰে আপোনাক আশীৰ্বাদ দিব। কাৰণ সেই পাপটো যোনটো দণ্ড আপুনি পাবলগীয়া আছিল, জন্তুটোৱে আপোনাৰ স্থান লৈ ল'লে। চ' এটা আছিল জন্তুৰ বলিদান, আৰু দ্বিতীয় আছিল এটা পুৰোহিত। এটা পুৰোহিত থাকে, বা আপুনি ক'ব পাৰে মহাপুৰোহিত, যোনে গোটেই ইজৰাইল দেশৰ কাৰণে বলিদান দিছিল বছৰত এবাৰ, ঠিক আছে?
বছৰত এবাৰ সেই মহাপুৰোহিতজনে ঈশ্বৰৰ একদম পবিত্ৰ স্থানলৈ যায়, মন্দিৰটোলৈ যায় আৰু জন্তুটোৰ বলিদান দিয়ে আৰু সেই জন্তুটোৰ তেজৰ দ্বাৰা গোটেই ইজৰাইলে ক্ষমা গ্ৰহণ কৰে। কিন্তু এটা কথা আছিল, সেই পুৰোহিতটো যদি অপবিত্ৰ হয়, পুৰোহিতটোৰ যদি শৰীৰত কিবা খুঁত থাকে, তেতিয়া ঈশ্বৰে সেই বলিদানটো গ্ৰহণ নকৰে। মানে কি, বলিদান আৰু পুৰোহিত দুইজনে নিখুঁত হ'লেহে ঈশ্বৰে আপোনাক গ্ৰহণ কৰিব। দুটাই বস্তু নিখুঁত হ'ব লাগিব। জন্তুটো যোনটোৰ বলি দিছে, এনেকুৱা নহয় যে জন্তুৰ হাত ভৰি দীঘল সৰু হৈ আছে বা পুৰোহিতটোৰো কিবা খুঁত আছে, নাই। দুটাই সম্পূৰ্ণৰূপে নিখুঁত হ'ব লাগিব, জন্তু আৰু পুৰোহিত। তেতিয়াহে ঈশ্বৰে সেই বলিদানটোক গ্ৰহণ কৰে। চ' পুৰণা নিয়মত যদি এজন ব্যক্তিয়ে পাপৰ পৰা ক্ষমা বিচাৰে আৰু ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰে, আপুনি বলিদান আৰু পুৰোহিতৰ দ্বাৰাই যাব পাৰে। পুৰোহিতে আপোনাৰ কাৰণে আপোনাক ৰিপ্ৰেজেণ্ট কৰিব লাগিব। শব্দটো কি আছিল? প্ৰতিনিধিত্ব, হয়নে? প্ৰতিনিধিত্ব, হয়নে? আপুনি বুজি পাইছে ন? ৰিপ্ৰেজেণ্ট কৰিব মানে আপোনাৰ স্থানটো ল'ব ঈশ্বৰৰ আগত। চ' সেই মহাপুৰোহিতটোৱেহে সেইটো কৰিব পাৰে। আপুনি নিজে গৈ পেলাই ডাইৰেক্ট ঈশ্বৰক কথা পাতিব নোৱাৰে। মহাপুৰোহিতজনে আপোনাৰ স্থান ল'ব, সি বলিদানটো দিব আৰু যদি ঈশ্বৰে পুৰোহিত আৰু বলিদানটো গ্ৰহণ কৰে, তেতিয়াহে সেই ব্যক্তিজন বা দেশ ইজৰাইল দেশটোকো ক্ষমা দিয়া যাব। চ' প্ৰথম আমি দেখা পাওঁ ইব্ৰী 9:22 পদত যদি আমি পঢ়োঁ, ইয়াতে লিখা আছে যে বিধানৰ মতে প্ৰায় সকলোৱে তেজৰ সূচী কৰা হয়, তেজ ওলোৱা নহ'লে পাপ মোচন নহয়। এইটো ঈশ্বৰৰ আইন আছিল যে যদি এজন পাপী এজনক আশীৰ্বাদ লাগে, কিবা এটা জন্তুৰ বলি দিব লাগিব, তেজ ওলাব লাগিব, কাৰণ পাপৰ দণ্ড হ'ল মৃত্যু। কিবা এটা বস্তুটো মৰিব লাগিব। চ' যদি ব্যক্তিজন নিজে নমৰে, এটা জন্তু এটাক তাৰ জেগাত মৰিব লাগিব, তেতিয়াহে ঈশ্বৰে সেই পাপটো ক্ষমা কৰিব আৰু তাৰ জেগাত আপোনাক আশীৰ্বাদ দিব। কিন্তু সেই বলিদানটো আপুনি নিজে নিজে গৈও দিব নোৱাৰে। ইজৰাইল দেশে নিজে গৈ দিব নোৱাৰে। এজন মহাপুৰোহিত থাকে যোনে সেই বলিদানটো দিব লাগে। আপোনালোকে আব্ৰাহামৰ নাম শুনিছে? আব্ৰাহামক আমি কওঁ বিশ্বাসৰ আমাৰ দেউতা। আব্ৰাহামৰ পুত্ৰ আছিল আইজেক, আইজেকৰ পুত্ৰ আছিল জাকুব, জাকুবৰ 12টা পুত্ৰ আছিল। তাৰ পৰা সেই 12টা পুত্ৰক আজি আমি ইজৰাইল দেশৰ 12টা জাতি বুলি জানো। সেই 12টা পুত্ৰৰ পৰা যোনবোৰ সন্তান ওলালে, তেওঁলোকে এটা এটা জাতি স্থাপিত কৰিলে। তাৰ পৰা জাকুবৰ এজন পুত্ৰ আছিল লেভাই। মোৰ লগত কওক লিভাই। লিভাইৰ বংশটোক ঈশ্বৰে বাছনি কৰিলে পুৰোহিত হ'বলৈ, পাদ্ৰী হ'বলৈ। যে লিভাইৰ বংশৰ পৰা যোন যোন পুৰুষবোৰ ওলাব, তেওঁলোক সকলোৱে পাদ্ৰীৰ স্থান ল'ব। আৰু তাৰ পৰা এজন ব্যক্তি হ'ব যোনে মহাপুৰোহিত হ'ব। এটা আছে পুৰোহিত আৰু এটা আছে তাৰ লিডাৰ, মহাপুৰোহিত। বুজিছে? এইটো আমি ক'ত পাওঁ? আহক আমি প্ৰথম পঢ়িম ইব্ৰী 5:1-5 যদি আমি পঢ়োঁ, ইয়াতে লিখা আছে, প্ৰতিজন ইহুদী মহাপুৰোহিতক লোকসকলৰ মাজৰ পৰা মনোনীত কৰা হয়। লোকসকলৰ পক্ষ হয় ঈশ্বৰৰ বিষয়ক সেৱা কাৰ্যৰ বাবে তেওঁক নিযুক্ত কৰা হয়, যাতে তেওঁ মানুহৰ পাপৰ কাৰণে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰে। চ' সেই মহাপুৰোহিতটোৱে কি কৰিব লাগে? তেওঁ গৈ পেলাই সেই মন্দিৰটোত যাব আৰু গোটেই ইজৰাইল দেশৰ স্থানত থিয় হ'ব আৰু বলিদানটো দিব। আৰু যদি ঈশ্বৰে জন্তুটোক আৰু মহাপুৰোহিতজনক গ্ৰহণ কৰি লয়, যে দুটাই নিখুঁত, জন্তুটোও নিখুঁত যোনটো বলিদান দিছে, আৰু যোন মহাপুৰোহিত হয় তেওঁ নিখুঁত, তেওঁ পবিত্ৰ, তেতিয়া ঈশ্বৰে সেই বলিদানটোক গ্ৰহণ কৰে আৰু তেতিয়া গোটেই ইজৰাইল দেশক ক্ষমা কৰা যায়। এইটো বস্তু, এই ঘটনাটোক ইহুদী মানুহবোৰে য়ম কিপুৰ বুলি মাতে। য়ম কিপুৰ মানে সেইটো দিন যোনটো গোটেই দেশৰ কাৰণে বছৰত এবাৰ বলিদান দিয়া গৈছিল। আৰু সেই দিনটোৰ দ্বাৰা গোটেই দেশটোৱে ক্ষমা গ্ৰহণ কৰে। গোটেই দেশৰ মানুহে পাপ কৰে, চ' গোটেই দেশৰ কাৰণে ইহঁতি বলিদান দিছিলে আৰু সেই মহাপুৰোহিতটোৱে সেই বলিদানটো দিছিলে। বুজি পাইছে? আমি আহক ভালদৰে বুজিবলৈ মোৰ লগত আমি পুৰণা নিয়মত যাম আৰু আমি মুচিৰ তম্বুটোৰ বিষয়ে আমি প্ৰথম পঢ়িম। ক'ত বলিদান দিছিলে? সি এটা তম্বু এটা যোনটো ঈশ্বৰে শিকাইছিলে মুচিক মুচাক কেনেকৈ সেইটো বনাব লাগে, সেইটো ঈশ্বৰে দেখাইছিলে মুচাক। চ' ইয়াতে আমি দেখা পাওঁ, সেই ফটোখন যদি আপুনি দেখাব পাৰে, সেই মুচিৰ তম্বুটোত 3 ভাগ আছিলে। আৰু এই তম্বুটোত বলিদানটো দিয়ে। যোনটো বলিদান দিয়ে জন্তুটোৰ সেইটো বাহিৰত দিয়ে, তাৰপিছত সেই তেজটো লৈ গৈ পেলাই ভিতৰত ঈশ্বৰৰ বেদীত দিয়ে। সেইটো ঈশ্বৰক দিয়ে যে এইটো হ'ল দণ্ডৰ মানে হৈ গ'ল, ক্ষমা কৰক, এতিয়া আপুনি গ্ৰহণ কৰক এই বলিদানটো। যদি জন্তু আৰু পুৰোহিত দুটাই
পবিত্ৰ ঈশ্বৰে সেই বলিদানটোক গ্ৰহণ কৰে আৰু ক্ষমা কৰে বা আশীৰ্বাদ দিয়ে সো ইয়াতে আপুনি দেখা পায় মুচিৰ তম্বুটোত 3 ভাগ আছে দেখা পাইছেনে সকলোৱে দেখা পাইছে ইয়াতে 3 ভাগ আছে এটো কিয় জানাটো দৰকাৰ যাতে আপুনি বুজি পায় যিশুৱে আমাৰ কাৰণে কি কৰিলে দে অকমান ধৈৰ্য ধৰিব লাগিব আৰম্ভণিত কিয় পাষ্টৰে আমাক আজি ৰাতিপুৱা পুৰণি নিয়ম শিকাই আছে যদি পুৰণা নিয়ম দৰকাৰ নহলে তেন ঈশ্বৰে হেতু নথলেতেন হয় না বাক্যত ৰাখিছে কাৰণ তাতে ৰহস্য হুমাই আছে যীশু খ্ৰীষ্টৰ প্ৰতি আমেন যীশুৰ বিষয় সো এই যে দৰ্শনটো ঈশ্বৰে মুচিক দিছিলে বা মুসাক দিছিলে এটো আসলতে নকল এটা আছিলে কিবা এটা বেলেগ বস্তুৰ কি বস্তুৰ নকল জানেনে এনেকুৱা এক্সাক্ট বস্তু আসলতে স্বৰ্গত আছে আৰু ইয়াৰ নকল হয় এই তম্বুটো যোনটো মুসাই ইজৰাইলত বনাইছিলে যোনটো মুসাই বনাইছিলে বুজি পাইছেনে এটো নকল হয় কিন্তু আসলটো ক'ত আছে স্বৰ্গত সো ইয়াতে আপুনি দেখা পায় 3 ভাগ আছে প্ৰথম হল বাহিৰী স্থান ওকে আউটাৰ কোৰ্ট বুলি লিখা আছে ইয়াৰ মানে হল বাহিৰৰ ঠাই বা চুতাল এই বাহিৰৰ ঠাই বা এই চুতালখিনিত সকলো ব্যক্তিয়ে যাব পাৰে সবে লৈ পালে আপুনি মই যে সাধাৰণ মানুহ যদি আমি গৈ বলিদান দিব লাগে আমি এই বাহিৰৰ চুতাললৈকে আমি সকলোৱে যাব পাৰো ঠিক আছে তাৰ পিছত এখন পৰ্দা টাইপ দেখা পাইছে তাৰ পিছত আৰু এটা ভাগ আছে ভিতৰত তাতে কি আছে দ্বিতীয় ভাগটো কি হয় হেতু হয় পবিত্ৰ স্থানটোত সব পুৰোহিতবোৰে সোমাব পাৰে মানে লিভাইৰ বংশৰ যোনবোৰ পুৰুষ আছে ইহঁতি সব পুৰোহিত হয় মনত কৰিব জাকুবৰ পুত্ৰ লিভাইৰ বাচ্চাবোৰক ঈশ্বৰে বিশেষ কৰি ৰাখিলে পুৰোহিত হ'বলে ঠিক আছে সো ইয়াতে এই দ্বিতীয় স্থানটো যোনটো পবিত্ৰ স্থান হয় ইয়াতে পুৰোহিতবোৰ যাব পাৰে কিন্তু যোনটো ভিতৰৰ স্থান হয় যোনটো হয় অতিকৈ পবিত্ৰ স্থান এটো কি হয় পবিত্ৰ হোলি প্লেস আচ্ছা ইয়াতে লিখা নাই নেকি পবিত্ৰ স্থান আৰু এটা আছে ইয়াতে অসমীয়াত কেনেকৈ বা লিখিছে মই বুজি পোৱা নাই ইয়া অতি পবিত্ৰ স্থান এটো হল সেকেন্ডটো হল পবিত্ৰ 3 নম্বৰ সবচে ভিতৰৰ ভাগটো হল অতি পবিত্ৰ স্থান য'ত ঈশ্বৰৰ উপস্থিতি থাকে ঠিক আছে এটো পুৰণা নিয়ম আৰু তাতে পবিত্ৰ স্থান আৰু অতি পবিত্ৰ স্থানৰ মাজত এখন ডাঠ পৰ্দা এখন আছিলে আৰু হেখন পৰ্দা কিয় আছে যাতে জুনটুন তাতে সোমাব নোৱাৰে আৰু হে অতিকৈ পবিত্ৰ স্থানটোত সবে সোমাব নোৱাৰে কেৱল হে মহাপুৰোহিতজন যোনজন এজন হয় তেওঁ সোমাব পাৰে আৰু হেতু যেতিয়া মন যায় তেতিয়া নহয় বছৰত এবাৰ হে ইয়ম কিপুৰৰ দিনত যেতিয়া গোটেই দেশৰ কাৰণে হে মহাপুৰোহিতজনে বলিদান দিয়ে তেতিয়াহে হে মহাপুৰোহিতজন হে অতিকৈ পবিত্ৰ স্থানত সোমাব পাৰে বুজি পাইছে এই গোটেইখিনি ঘটনা আপুনি মোৰ লগত যদি আপুনি পঢ়ে যাত্ৰা পুস্তক তাতে আপুনি দেখা পাব ইব্ৰিটো আছে আৰু যাত্ৰা পুস্তকতো এই গোটেইখিনি বস্তু বুজোৱা আছে আই থিংক যাত্ৰা পুস্তক 26 অধ্যায় 26 ওকে এক্সোডাছ 26 তাতে আপুনি ঘৰত গৈ এটো পঢ়িব পাৰে ধুনিয়াকে বস্তুটো বুজোৱা গৈছে বাহিৰৰ চুতাল পবিত্ৰ স্থান আৰু অতিকৈ পবিত্ৰ স্থান য'ত ঈশ্বৰৰ উপস্থিতি থাকে আৰু সব মানুহ সোমাব পাৰেনে তাতে নোৱাৰে ভালদৰে চাব মই আপোনালোকক প্ৰশ্ন সুধিম বাহিৰৰ ঠাইত আপোনালোক সোমাব পাৰেনে পাৰে আগো ভিতৰৰ পবিত্ৰ স্থানটোত কোনে সোমাব পাৰে কেৱল পুৰোহিত আৰু অতিকৈ পবিত্ৰ স্থানত কোন সোমাব পাৰে মহাপুৰোহিত কিন্তু সদায় যাব পাৰেনে নাই বছৰত এবাৰ যেতিয়া গোটেই ইজৰাইল দেশৰ কাৰণে মহাপুৰোহিতজনে বলিদান দিছিলে এতিয়া চাব মই এটা প্ৰশ্ন সুধিম দে আৰু আপুনি উত্তৰ দিব মহাপুৰোহিতজন পাপী হয় নে পবিত্ৰ হয় যিশু আহাৰ আগতে কোনবা পবিত্ৰ মানুহ আছিলে যিশুৰ বাহিৰে কোনবা পবিত্ৰ মানুহ আছিলে সকলোৱে দুখন পাপত জন্ম লৈছে আমি পাপীৰ ৰূপত জন্ম লৈছো সো কি নিয়ম আছিলে যিহেতু মহাপুৰোহিতজন নিজেও পাপী তেওঁ ইজৰাইলৰ কাৰণে বলিদান দিয়াৰ আগতে প্ৰথম নিজৰ কাৰণে বলিদান দিব লাগিব নিজৰ কাৰণে প্ৰথম বাহিৰত তেওঁ নিজৰ আৰু নিজৰ পৰিয়ালৰ কাৰণে বলিদান দিব লাগিব এটো আমি লিবিয়া পুস্তকত পাওঁ আহক আমি একেলগে যাম একেলগে পঢ়িম আমি লিবিয়া পুস্তক 16 অধ্যায় 5 আৰু 6 পদ
পাছত তেওঁ ইজৰাইলৰ সন্তানসকলৰ সমাজৰ পৰা পাপ অৰ্থক বুলি উৎসৰ্গ কৰিবলৈ 2টা ছাগলী আৰু হোমৰ অৰ্থে এটা মতা মেৰ ল'ব আৰু হাৰুনে পাপ অৰ্থক বলিৰ বাবে দমৰা গৰুটো আনি নিজক আৰু নিজ বংশক প্ৰায়শ্চিত কৰিব। সো ইয়াতে কি লিখা আছে? হুৰণ মানে যোন প্ৰথম মহাপুৰোহিত আছিলে এৰন, অ'কে, সি লিভাই বংশৰ পৰা আছিলে। ইয়াতে আপুনি দেখা পায় ঈশ্বৰে কৈছে প্ৰথম মহাপুৰোহিতজনে নিজৰ আৰু নিজৰ ঘৰৰ কাৰণে বলিদান দিব লাগিব, তেতিয়াহে সি গোটেই দেশৰ কাৰণে বলিদান দিব পাৰে, কাৰণ পাপীটো পুৰোহিতজনো হয়। চ' প্ৰথম মহাপুৰোহিতজনে সোমোৱাৰ আগতে নিজৰ আৰু নিজৰ পৰিয়ালৰ কাৰণে বলিদান দিব, সেইটো দিয়াৰ পাছতহে সি ইজৰাইলৰ কাৰণে বলিদান দিবলৈ যোগ্য হ'ব। তাৰ পাছত সি ভিতৰত সেই বাহিৰত জন্তুটো বলিদান দিব, তাৰপিছত সেই জন্তুটোৰ তেজটো লৈ গৈ পেলাই ঈশ্বৰৰ ভিতৰ, আকৌ সেই ফটোখনলৈ যোৱা, ইয়াতে আপুনি দেখা পাব সেই অতিকৈ পবিত্ৰ স্থান, সেই দেখিছেনে? হলি অফ হলিজ, একদম ভিতৰৰ স্থানটো, তাতে আছে ঈশ্বৰৰ উপস্থিতি, তাতে গৈ পেলাই সেই তেজটো দিব লাগিব, যে এয়া হ'ল সেই বলিদানটো যোনটো মোৰ জাগাত মই দি আছোঁ। মই নিজে বলিদান হ'ব লাগিছিল, কিন্তু মই জন্তুটোৰ তেজটো তাতে দি আছোঁ, ঠিক আছে? আৰু যদি ঈশ্বৰে মহাপুৰোহিতজনক গ্ৰহণ কৰে আৰু জন্তুটোক গ্ৰহণ কৰে, তেতিয়া প্ৰথম ঈশ্বৰে মহাপুৰোহিতজনক ক্ষমা কৰিব আৰু তাৰপিছত গোটেই ইজৰাইল দেশক ক্ষমা কৰিব। বুজিছে? চ' ক্ষমাটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? ইজৰাইলৰ কৰ্মৰ ওপৰত নহয়। এইটো ভালকৈ শুনক, ইজৰাইলে ক্ষমা কেনেকৈ গ্ৰহণ কৰিছিল? ইজৰাইল দেশটোক পঢ়াটো বহুত দৰকাৰ, কাৰণ ইজৰাইলত বিশ্বাসী এজনে নিজৰ জীৱনটো দেখা পায়। এজন বিশ্বাসী এজনৰ স্থান কি হয়, আমাৰ জীৱন কি হয়, সেইটো আমি ইজৰাইলৰ ঘটনাবোৰ পঢ়ি পালে শিকোঁ। আমেন। চ' ইজৰাইল দেশটোৱে ক্ষমা কেনেকৈ পাইছিলে? এটাটো হ'ল বলিদানটো আৰু পুৰোহিতটোৰ দ্বাৰা। যদি বলিদানটো নিখুঁত আৰু যদি মহাপুৰোহিতজন নিখুঁত, ইজৰাইল দেশটোৱে ক্ষমা গ্ৰহণ কৰে। ঈশ্বৰে ইজৰাইলৰ কৰ্মবোৰ নাচায়, ঈশ্বৰে বলিদানটো তেজটো চায় আৰু মহাপুৰোহিতজনক চায়। আৰু কথা এটা আছিল, সেই মহাপুৰোহিতজনে এটা বিশেষ চোলা এটা পিন্ধিছিলে, তাৰ তলত বেল লাগি থাকিছিল। সেইটো বহুত ইণ্টাৰেষ্টিং। আপুনি গোটেইখিনি ঘটনা আপুনি লিবিয়া পুস্তক 16 অধ্যায় 15 আপুনি গোটেইটো পঢ়িব পাৰে ঘৰত গৈ পেলাই। আমি যদি লিবিয়া পুস্তক 16 অধ্যায় 15 আৰু 16 পদ পঢ়োঁ, তেতিয়া তেওঁলোক সকলোৰ পাপ অৰ্থক বলিৰ ছাগলীটো কাটি তাৰ তেজ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব আৰু দমৰাৰ তেজ লৈ যেনেকৈ কৰিছিল তেনেকৈ ইয়াৰ তেজকো কৰিব, অৰ্থাৎ পাপ আৱৰণতো আৰু পাপ আৱৰণৰ সন্মুখত তাক ছটিয়াব। এইদৰে ইজৰাইলৰ সন্তানসকলৰ সকলো প্ৰকাৰ অহুচিতা আৰু অপৰাধৰ কাৰণে তেওঁলোকৰ আটাই পাপৰ কাৰণে তেওঁ পবিত্ৰ স্থান প্ৰায়শ্চিত কৰিব, আৰু যি সাক্ষাৎ কৰা তম্বু তেওঁলোকৰ লগত তেওঁলোকৰ সকলো প্ৰকাৰ অহুচিতাৰ মাজত আছে তাকো সেইদৰে কৰিব। চ' ইয়াতে বেছিকলি কি লিখা আছে? পুৰোহিতজনে গোটেই ইহুদী মানুহবোৰ ইজৰাইল দেশৰ পাপৰ বলিদান দিব, আৰু যদি ঈশ্বৰে জন্তুটো গ্ৰহণ কৰে আৰু মহাপুৰোহিতজনক গ্ৰহণ কৰে, তেতিয়া ইজৰাইলৰ পাপবোৰ ক্ষমা কৰা গ'ল। কিন্তু এটা কথা আছিল, সেই চোলাটো যোনটো পিন্ধে, মই যোনটো আপোনালোকক কৈছোঁ, তাতে এটা বেল এটা লাগি থাকিছিল। সেইটো আপুনি যাত্ৰা পুস্তক 28 অধ্যায় 33 আৰু 34 মোৰ লগত পঢ়ক। আহক একেলগে পঢ়িম, 1, 2, 3। তুমি তাৰ তল দাঁতিৰ চাৰিওফালে নীলা, বেঙুনীয়া আৰু ৰঙা বৰণীয়া সূতাৰে ডালিমৰ চানেকি তুলিবা, আৰু তাৰ মাজে মাজে চাৰিওফালে সোণৰ জুনুকা থাকিব। সেই এফুডৰ তল দাঁতিত চাৰিওফালে এটা সোণৰ জুনুকা, এটা ডালিম, আৰু এটা সোণৰ জুনুকা, এটা ডালিম এইদৰে থাকিব। চ' সেই মহাপুৰোহিতজনে যি টি পিন্ধি যাব নোৱাৰে, এটাতো তাৰ বিশেষ কাপোৰ আছিল যোনটো সি পিন্ধিব লাগে, আৰু তাৰ লগত এটা বিশেষ এটা চোলা আছিল যাৰ তলত সেই জুনুকাবোৰ লাগি থাকে, সেই বেলবোৰ লাগি থাকে। সেই বেলবোৰ কিয় লাগি থাকে জানেনে? কাৰণ যেতিয়া মহাপুৰোহিতে পবিত্ৰ অতিকৈ পবিত্ৰ স্থানটোত সোমাই, ফটোখন আকৌ দিয়া, যেতিয়া অতিকৈ পবিত্ৰ স্থানলৈ সোমাই যদি মহাপুৰোহিতজনে কিবা ভুল কৰে, তাতে সি মৰি গ'ল আৰু চাউণ্ডটো অহা বন্ধ হৈ গ'ল। বুজি পাইছেনে? চব মানুহ সেই অতিকৈ পবিত্ৰ স্থানত সোমাব নোৱাৰে।
সো কি কৰিব লাগে শুনি থাকিব লাগে যেতিয়াৰ লাগে হে সাউন্ডটো আহি আছে মানে মহাপুৰোহিতটোৱে কাম ঠিককে কৰি আছে যদি সাউন্ড বন্ধ হৈ গল মানে মহাপুৰোহিতটোৱে কিবা গুলমাল কৰিলে হি নিজে নিখুত নাছিল কিবা পাপ বা কিবা নিখুত বলিদান নানিলে হেকাৰণে তাতে বধ হৈ গল হেতু আছিল যদি পুৰোহিতজনে গুলমাল কৰে মহাপুৰোহিতজন ইজৰাইলৰ পাপবোৰ সমান হয় যদি জন্তুটো পবিত্ৰ নহয় তেতিয়া ইজৰাইলৰ পাপবোৰো সমান হয় সো সমা কিহৰ ওপৰত নিৰ্ভৰ কৰে বলিদান আৰু মহাপুৰোহিত বুজি পাইছে